পোনপ্ৰথমে ৰাইজলৈ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অল টিপি থৈ দিব যাতে সকলো আপডেট পাই থাকে। হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ নমস্কাৰ। জোনমণি ৰাভাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জোনমণি ৰাভাৰ এটা ডাঙৰ ৰহস্য বিষয়ে অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ। কিয়নো 15 মে'ত জোনমণি ৰাভাৰ ঘটনা হৈছে। আজি 3 মাহ সম্পূৰ্ণ হৈ গ'ল। এনেকৈয়ে মাহৰ পৰা মাহ গুচি যাব নেকি জোনমণি ৰাভাৰ ঘটনা। কিন্তু CBIৰ দলে জোনমণি ৰাভাৰ মৃত্যুৰ কোনো তথ্য ফাদিল কৰিব নোৱাৰিলে। এয়া এক ভেকু ভাওনা তদন্ত দেখুৱালে CBIৰ দলে। 3 মাহ পাৰ হৈ গ'ল, আজিলৈকে ন্যায় নাপালে জোনমণিৰ মাতৃয়ে। অসমৰ ৰাইজ এটা কথা যে জোনমণিৰ মৃত্যুৰ পৰা শিকি লওক যে ডাঙৰ ডাঙৰ ব্যক্তি বা বিষয়াসকলৰ সৈতে শত্ৰুতা কৰা অতি বিপদজনক। কাৰণ ডাঙৰ ডাঙৰ ব্যক্তি বা বিষয়াসকলৰ সৈতে আইনী ব্যৱস্থা আৰু চৰকাৰ মিলিত থাকে। গতিকে আপুনি যে ন্যায় পাব আশা কৰিব নোৱাৰে। জোনমণি ৰাভাৰ বিষয়টোকে চাওক অসমৰ ৰাইজে। প্ৰথমে CIDৰ তদন্তৰ ভেকু ভাওনা, তাৰ পিছত CBI আহিল আৰু এই CBIৰ তদন্তও ভেকু ভাওনা হ'ল। এনেকুৱা কোনো ঘটনা নাই যে প্ৰশাসনে ভালকৈ তদন্ত কৰিলে ঘটনাৰ মূল ৰহস্য ওলাই নপৰে। গতিকে জোনমণিৰ মৃত্যুৰ ক্ষেত্ৰত CID বা CBI অসমৰ ৰাইজৰ আগত ভেকু ভাওনা তদন্ত দেখুৱালে। কিমান স্বাধীন অসমৰ অসমীয়া ৰাইজ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে বিপদত পৰিব বুলি মাত নামাতে। আজিলৈকে শাস্তি নাপালে জোনমণি ৰাভাৰ মূল অভিযুক্ত। আজিলৈকে ধৰিব নোৱাৰিলে অভিযুক্তক। কি তদন্ত চলাই আছে CBIয়ে? কিয় গুৰুত্ব দিয়া নাই প্ৰশাসন তথা চৰকাৰে? জোনমণি ৰাভাৰ ক্ষেত্ৰত অতিষ্ঠ অসমবাসী ৰাইজ। চৰকাৰে অৱহেলা কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়টো। তদন্তৰ নামত চলি আছে ভেকু ভাওনা। জোনমণি ৰাভাই যে ন্যায় পাব এইটো অসমবাসী ৰাইজৰ আশা নোহোৱা হৈছে। জোনমণি ৰাভাৰ হত্যাত যে ডাঙৰ ডাঙৰ ব্যক্তি বা বিষয়া জড়িত আছে আৰু CBIয়ে যে তেওঁলোকৰ নিৰ্দেশত চলিছে সেয়া অসমবাসী ৰাইজে সন্দেহ কৰিবলগীয়া হৈছে। কাৰণ ইমান অভিজ্ঞতা থকা CBIৰ দলে যে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব নোৱাৰিলে সেয়েহে সন্দেহ হয়। আৰু আমাৰ সন্দেহ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য কোনোদিনে ফাদিল নহয়। জোনমণিৰ মৃত্যুৰ ৰহস্য হৈয়ে থাকিব। গতিকে শেষত এই বিষয়ত আপোনালোকৰ কি মন্তব্য আছে কমেণ্ট কৰি জনাব। ধন্যবাদ।